ও সিং চাও ঐ মোহন কোৱা ও পেন্দি পুন্দে পিয়াজি সাজি হাতত দেখোন গোন্ধ অঙলাও ভাজি এই ৰুটি আৰু ৰঙালাও ভাজি খাই আহিছো ও বুঢ়িয়া কৈছে ঐ চিঞৰিছা কিয় নহয় চাবা কমফেক্ট মাৰি দিওঁ কিয়? আপুনি বা ভালকে শুনিছে নে নুশুনিছে কিহৰ কাৰণে কাণ দুখন ধুনীয়াকে ঢাক খাই থাকে যে তই আজিহে দেখিলি নেকি এইটো আজিহে লক্ষ্য কৰিছে চা কোৱা চা মোৰ যে আপোনাৰ নিচিনা পাগুৰি এটা মাৰিবলৈ ইমান মন যায় মোৰ যদি চুলি দীঘল হৈ যায় মোৰ খুপুৰিত কিন্তু পাগুৰি এটা মাৰিমেই কি খুপৰিও এইটো এইটো খুপৰি বেলেগৰ কাৰণে মাথা মোৰ কাৰণে খুপুৰিত চা মোৰ লাগিব লাগে কাৰণেহে লাগি আছে আমাৰ এজনে কৈছে কোন এইজনো কিয় ক'লাকে শিয়াল পুলিচটো যে কেকে ছাৰ অহ। বাট তেনেকে কয় নেকি আচ্ছা কোৱা চুলিকেইডাল দীঘল হলে আপোনাৰ পাগুৰি এটা মাৰি দিবচোন তই আগতে চুলিকেইডাল দীঘল কৰি ল তাৰপিছত বান্ধিবি পাগুৰি হ'ব হ'ব চা অ সিং চাও কি হৈছে অ এইজনেচোন ভালকে শুনে আহিলি আহিছো অকলে নাহিছো লগত এজন লৈ আহিছো অ কেজা এয়া